গুড মৰ্ণিং এভৰিৱান। আজি ভিডিঅ'টো আমাৰ ভাইটিৰ পৰা আৰম্ভ কৰিছোঁ আৰু ইয়াৰ কি হৈছিলে গম পাইনে বাৰু। ইয়াৰ মানে সৰু সুৰাকৈ জ্বৰ হৈছিলে, সেইবাবে পায়স অকণ দিছিলে আৰু আমি সকলোৱে পায়স চায়স খাই ল'লোঁ। আৰু এইফালে আইতাহঁতকো দেখাম বাৰু। এইপিনে চাহো লৈ লৈছোঁ লগতে। আৰু আমাৰ আকৌ আজি মা আৰু কাকাও আহিলে, মানে বৌহঁতৰ। আমি সকলোৱে পায়স খালোঁ। এইপিনে আইতাই সিজালে আৰু তাৰপিছত ভাইটিও খালে আৰু ই এতিয়া নিজৰ কামত ব্যস্ত হৈ আছে, মানে খেলি আছে। তাৰপিছত এইপিনে বৰমা খুৰী আৰু বৌ ঘৰলৈ বুলি পায়স লৈ ল'লোঁ। আৰু এইপিনে দেখিছিলে বাৰু বৰমাহঁতৰ তগৰ ফুলজোপা ইমান ধুনীয়াকৈ ফুলি আছে নহয়। আৰু বৰমাহঁতৰ ঘৰৰ বাউণ্ডেৰীটোৰ ভিতৰত সোমালে একদম তগৰে মলমলাই উঠে। ইমানেই ভাল লাগে নহয় তগৰ ফুলৰ গোন্ধটো, মোৰ বহুত ভাল লাগে। সেইকাৰণে অলপমান ভিডিঅ' কৰিলোঁ। আৰু আজি আকৌ বৌহঁত দুলীয়াজান যাবগৈ, সেইবাবে এইপিনে দেউতাই কিবাকিবি শাক পাচলি যোগাৰ কৰি দিলে নিবলৈ বুলি। কাজি নেমু এনেকৈ মাকৰ ঘৰৰ পৰাই আনিছিলে বাৰু বৌয়ে কাজি নেমু, কাকাই দি গ'ল। আৰু এইপিনে কাচকল আমাৰ ঘৰৰ পৰাই দিছে, কলডিল এনেকৈ কৰি। তাৰপিছত মই পিঠা কেইটামান পৰিলোঁ। আজি আকৌ আমাৰ ঘৰলৈ আলহী আহিব দুলীয়াজানৰ, মানে টেঙাপুখুৰীত বিয়া এখন আছে, বিয়া খাবলৈ আহিব আৰু আমাৰ ঘৰতো সোমাব। আৰু এইপিনে সেইবাবে বৌয়ে কিবা এটা যোগাৰ কৰিছে। মায়ে লেটা কেইটামান গুচাই দিলে, বৌয়ে কাটি আছে পনীৰ। আৰু এইপিনে পনীৰখিনি কাটি অলৰেডি হৈছেই। আৰু এইপিনে মই ভাবিলোঁ কিবাকিবি অলপমান হেল্প কৰি দিওঁ। এইপিনে বিলাহী কেইটামান লৈ আহিলোঁগৈ ছিঙি। তাৰপিছত পিঁয়াজ আৰু ৰচুন আদাখিনি পেষ্ট মাৰি দিলোঁ। এইখিনি ধুনীয়াকৈ, ইমান ধুনীয়া লাগিছে ন, কালাৰটো পিংক হৈ গৈছেগৈ। এইপিনে বিলাহীখিনিও পেষ্ট কৰি দিলোঁ। তাৰপিছত এইপিনে পনীৰ চনীৰ হৈ গ'ল। ভাবিলোঁ অলপমান চাটনিকৈ বনাওঁ, পুদিনা চাটনি। এইপিনে আম কলি দুটা পাৰিব আহিলোঁ। আম কলি যিহেতু অকণমান টেঙা টেঙা হৈ থাকে ন, চাটনিৰ লগত দিলে খাই ভাল লাগে। আৰু এইপিনে পুদিনা, ভোট জলকীয়া, নৰসিংহ সকলোখিনি লৈ আহিলোঁ চাটনি বনাবলৈ বুলি। ধুনীয়াকৈ ধুই মেলি ল'লোঁ গোটেইখিনি বস্তু। তাৰপিছত এইপিনে মিক্সাৰত ভৰাই দিলোঁ ৰচুন আদাৰ সৈতে, নিমখৰ সৈতে। আৰু তাৰপিছত মই ভাইটিক অকণমান কাণখন চফা কৰি দিলোঁ, দেখিছিলে বাৰু। ই মোলৈ কেনেকৈ চাইছে, ই বহুত ভাল পায় কাণ চফা কৰি দিলে। তাৰপিছত আহিলেই নহয় আমাৰ আলহী। এইপিনে দেখিছিলে টিকলিজনী ইমান যে কিউট। মই ইহঁত দুজনী টুইনছ হয় দেই। এইবাৰ প্ৰথম লগ পাইছোঁ ইহঁত দুজনী, ইমানেই কিউটি নহয় কি ক'ম। তাৰপিছত এইপিনে বৌয়ে চাহ তাহ ঠিক কৰিলে, মই মিঠাই চিঠাইবিলাক সজাই দিলোঁ। আৰু পিঠাও কৰিছিলোঁ নহয়, সেইখিনি পিঠাখিনি। তাৰপিছত লগতে চাহৰ লগতে মানে লুচিও ঠিক কৰি দিয়া হ'ল। লুচিখিনি বাৰু বৌয়ে বনালে, মানে এইখন থালিৰ সম্পূৰ্ণ কামখিনি বৌয়ে কৰিছে। লুচি পনীৰ, খালী চাটনিখিনি মই বনালোঁ। আৰু তাৰপিছত এইপিনে খাবলৈ বুলি আলহী দিলোঁ আৰু বৌয়ে মই ঠিক ঠাক কৰি মেলি। দেখিছিলোঁ আৰু টিকলিকেইজনীকে মই বহুত সময় চাই থাকিলোঁ, কিয়নো ইহঁতকেইজনী ইমানেই মৰম লগা নহয়, মোৰ চাই চাই আমনি নলগা হ'ল। আৰু মানে হাঁহিটো কি ক'ম, ইহঁত দুজনী ইমান যে মৰম লগা। আৰু এইফালে এইগৰাকী হৈছে বৌ, মানে সেই টিকলিকেইজনীৰ মাক। আৰু এজনী টিকলি আছে, আপোনালোকক দেখাইছোঁ ৰ'ব। এইজনী দেখিছেনে বাৰু, একদম কপাহীজনী, মানে কপাহৰ নিচিনা কোমল। আমাৰ মায়ে যোৱাৰ পিছত কৈছে কি বোলে, ছোৱালীজনী ইমান কপাহৰ নিচিনা কোমল আছিলে অ' চুবলৈ বোলে। দেখিছেনে বাৰু, এইজন হৈছে ধ্ৰুৱদা, টিকলিকেইজনীৰ দেউতাক দুলীয়াজানৰে হয়। তাৰপিছত এইপিনে আমাৰ বৌয়ে কিবা এটা নিয়ম কৰিছে আৰু বিহু বুলি। এই টিকলিজনী কেনেকৈ চাই আছে দেখিছেনে বাৰু। আৰু এইপিনে এজনী ইহঁতকেইজনী কি ক'ম আৰু, এৰি দিবই মন নাছিলে মোৰ। তাৰপিছত ইহঁতকেইজনীৰ লগতে ময়ো উঠি ল'লোঁ গাড়ীত বিয়া খাবলৈ বুলি। মানে আমিও যাম বিয়া খাবলৈ, বৌ কাকা গ'লেই এক্সট্ৰাকৈ গাড়ীত। তাৰপিছত আমিও এইপিনে গৈ আছোঁ বৌৰ লগতে। আৰু বৌৰ কিন্তু সুকন্যা বৰা অফিচিয়েল বুলি আছে দেই, ইনষ্টাগ্ৰামটো চাবগৈ, বহুতেই ফেমাছ আৰু মানে বহুত ফলোৱাৰ আছে। আৰু এইপিনে মোক কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব। আৰু মোৰ হাতৰ অৱস্থা দেখিছে বাৰু, এনেকুৱা হৈ থাকে কেতিয়াবা আধা নাল পুলিচ আধা নোলোৱাকৈ গুচি আহোঁ কেতিয়াবা খোপা খুন্দাকৈ। আৰু এইপিনে আমি গৈ আছোঁ। আৰু আজি বিয়াখন আছে টেঙাপুখুৰীত। আৰু এইপিনে দেখিছেনে বাৰু, বেলি ডুবাৰ সময়টো ইমানেই যে মোৰ প্ৰিয় নহয়, বহুত ভাল লাগে। য'তেই নহ'লেও মই কলেজৰ পৰা যেতিয়া দেৰিকৈ পাওঁহি নহয় চিৰিং পুখুৰী, আৰু সেইডোখৰতে বেলিটো ডুবিলে বুলি ক'লে মই সদায় ৰৈ পিনে অলপ সময় ভিডিঅ' এটা নকৰাকৈ মই থাকিবই নোৱাৰোঁ, মানে ইমানেই ভাল লাগে মোৰ। আৰু এতিয়া আমি আহি বিয়াঘৰ পালোহি, গম পাইনে বাৰু। ইহঁতকেইজনীক চম্ভালিবলৈ অলপ দিগদাৰেই হৈছিলে, ৰাস্তাৰ কাষতে যে বিয়াখন, সেইবাবে। আৰু এতিয়া আমি বিয়াঘৰলৈ সোমাই গৈ আছোঁ। আৰু এটা কথা কি গম পায়নে বাৰু, এইখন বিয়া এখন দলঙৰ ওপৰেদি গৈ আছোঁ, মানে মানুহ ঘৰলৈ। আপোনালোকে বিশ্বাসেই নকৰিব, এখন দলঙৰ ওপৰেদি আমি মানে বিয়াখনৰ ভিতৰলৈ সোমাই গৈ আছোঁ। ময়ো গম পোৱা নাছিলোঁ যে দলংখনৰ ওপৰেদি মানে গৈ আছোঁ, কিন্তু বৌয়ে ক'লতহে গম পাইছোঁ যে এখন দলং এখন আছে তলত বোলে, এনেকৈ কৈছে। টেঙাপুখুৰীতে বিয়াখন। তাৰপিছত আমি সোমাই গ'লোঁ। পেণ্ডেলটো দেখি বাপৰে বাপ, কিমান যে ধুনীয়া পেণ্ডেল ন, তেওঁলোকৰ নিজৰে পেণ্ডেল হয়। আৰু এইপিনে বৰমা ছোৱালী লগৰজনীক লগ পালোঁ, সিহঁতৰ কিবা হয় মানে বিয়া ঘৰৰ। তাৰপিছত মোক অকণমান ভিডিঅ' কৰি দিবলৈ ক'লোঁ, ভিডিঅ' বনোৱা নহ'লে ইমান।
ভিডিঅ' বনোৱা মানুহো থাকিব লাগিব নহয় ন লগত ভিডিঅ' কৰিবলৈ হ'লে। তাৰপিছত এইপিনে ভাবিলোঁ অকণমান এইবিলাককে কৰি থাকোঁ আৰু পেণ্ডেল চেণ্ডেল আপোনালোকক দেখাই দিওঁ আৰু লাগিলে জনাব। পেণ্ডেল চেণ্ডেল এই টেঙাপুখুৰীতে আছে, তেওঁলোকৰ নিজৰে পেণ্ডেল মানে বিয়া ঘৰ দৰাৰ। তাৰপিছত এইপিনে ভাবিলোঁ অকণমান দেখাই দিওঁ আৰু কি ক'ম কি নক'ম হৈ যায় ন কেতিয়াবা লং ভিডিঅ' বনালে, সেইবাবে। আৰু এইপিনে আমি অকণমান বহিলোঁ টিকলিজনীকে, আকৌ যিহেতু আকৌ লগ নাপাম বহুত দিনলৈকে, কিমান দিনলৈকে বা লগ নাপাওঁ, যেতিয়া দুলীয়াজান যাম তেতিয়া লগ পাম আৰু টিকলিকেইজনীক। এতিয়া সেইকাৰণে অকণমান দুজনীৰ লগতে কথা পাতি ল'লোঁ আৰু তাৰপিছত ভাবিলোঁ আপোনালোকক কইনাগৰাকীক দেখাই দিওঁ। আৰু এইপিনে নীলা পিন্ধাগৰাকী দেখিছেনে বাৰু? এইগৰাকী মানে ইউটিউব চেনেল আছে দেই, মুনু এণ্ড প্ৰীতম ইউটিউব চেনেল। ময়ো গম পোৱা নাছিলোঁ মানে, বিয়া ঘৰৰ কাষতে মানে টেঙাপুখুৰীতে 20,000 মান আছে নেকি ছাবস্ক্ৰাইবাৰ্ছ। আপোনালোকো চাব, ময়ো মানে সেইদিনাখন গম পাওঁ যে তেওঁ ইউটিউবাৰ হয় বুলি। আৰু এতিয়া আমি গৈ আছোঁ ভাত খাবলৈ বুলি। ভাত খোৱা সোমোৱা জেগাডোখৰ দেখিছিলে বাৰু, একদম গুফাৰ নিচিনা। আমি গৈ আছোঁ একদম তলাতল ঘৰত সোমোৱাৰ নিচিনা লাগি গৈছিলে যেতিয়া মানে গৈ আছিলোঁ এইডোখৰত। তাৰপিছতহে অকণমান ভাল লাগিলে, পোহৰ লাগিলে। এতিয়া আমি ভাত খাব আহিছোঁ। এইপিনে দেখিছিলে বাৰু খাই আছে মানুহবিলাকে। আৰু এইপিনে এটা টম ৰখি আছে দেই, এই টমটো মই পিছত দেখাই দিম আপোনালোকক। এতিয়া ভাতটো খাই লওঁ আৰু এইপিনে ভাত পানী লৈ আহি গ'লোঁ আমি। আৰু এইপিনে বৌয়ে চামুচে খাইছে, কিন্তু মোৰ চামুচে খোৱা অভ্যাস নাই যে, এনেকৈ চামুচে খালে মানে পেটেই নভৰে, সেইবাবে মই চামুচে নাখাওঁ, হাতেই চলাই দিলোঁ আৰু কিমানো চামুচে খাই থাকিম হয়। সেইবাবে পোলাও চোলাও কিবাকিবি ল'লোঁ আৰু এইপিনে মিঠাইটো টেষ্ট কৰি চাওঁ বোলো কেনেকুৱা হৈছে। আৰু এইপিনে দেখাই দিছোঁ অকণমান খানাৰ জেগাডোখৰ আচলতে বহল হ'লে ভাল হয়, যেতিয়া মানুহবিলাক ভিৰ লাগে ন তেতিয়া খাবলৈ মানে দিগদাৰ নহয়। আৰু এইপিনে টিকলিকেইজনীও খালে মিঠাই। আৰু টমটো দেখাম কৈছিলোঁ যে এইটো টম, ভাত খাই উঠি আহি ইয়াক লগ পাই গ'লোঁ। এইপিনে দেখিছেনে বাৰু, ইয়াৰ নেজডাল বেছিয়ে ডাঙৰ, ইমানেই কিউট নহয় টমটো, কি ক'ম। ইয়াৰ লগতো অলপ সময় কটালোঁ আৰু বিয়া ঘৰত। তাৰপিছত এইপিনে আমাৰ যাবৰে হ'ল, আৰু যোৱা সময়ত আমাৰ ভাইটিয়ে দেখিছেনে বাৰু পকৰা এটা লৈ খাই আছে। আৰু তাৰপিছত এইপিনে দেখিছেনে বাৰু, বিয়া ঘৰৰ পৰা ঘূৰি আহোঁতে আমাৰ আন্ধাৰ হ'ল, আৰু ইয়াতে কাৰেণ্টত জুই লাগিলে মানে ওচৰত একদম পেণ্ডেলটোৰ নিচেই কাষতে। বহুত ভয় লাগিছিলে দেই, জুই মানে মানুহৰ একদম ভিৰ লাগি গ'ল এইডোখৰত। আৰু মই যিহেতু এডোখৰলৈকে স্কুটি লৈ গৈছিলোঁ, সেইবাবে ককহঁতক বাই বাই দিলোঁ। আৰু মানে ককহঁত দুলীয়াজান যাবগৈ, আৰু মই নিমনগৰৰ পৰা স্কুটি লৈ ঘৰলৈ গুচি আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানে আছিলে, বাই বাই।